মৰমৰ ছাত্ৰ ছাত্ৰীসকল কি খবৰ তোমালোকৰ বাবে এটা ভাল খবৰ অসম চৰকাৰে লৈ আহিছে তোমালোকৰ এই খবৰটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট যোগে দিছে গতিকে এই ভাল খবৰটো কি তোমালোকে জানিলে নিশ্চয় লাভান্বিত হবা সেই বিষয়ে সম্পূৰ্ণ জানিবলৈ আমাৰ এই ভিডিওটো সম্পূৰ্ণকৈ চাবা হেহতিয়াকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ টুইটত এটা টুইট দিছিলে যত তোমালোকৰ এই খবৰটোৰ কথা উল্লেখ আছিল কি আছিল এই টুইটটো মই তোমালোকক পঢ়ি শুনাইছো গভৰ্নমেন্ট অফ Assam is committed to stand by our students as they prepare for the HSLC exams, a major stepping stone. To give them an extra push in their preparation, we will give them rupees 300 per month for 6 months so that they can take up tuitions or improve their diet before the exam. গতিকে কি হয় যেতিয়া মেট্ৰিক পৰীক্ষা আহে বহুত ছাত্ৰ ছাত্ৰীৰ কিছুমান ডাউট থাকি যায় কিছুমান আখোৱা থাকি যায় আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰে টিউশন লব নোৱাৰে যাৰ ফলত এই ডাউটসমূহ নিজৰ মনৰ ভিতৰতে থাকি যায় গতিকে অসম চৰকাৰে সেই ছাত্ৰ ছাত্ৰীসকলৰ হেল্প হোৱাকৈ কি কৰিছে 6 মাহৰ বাবে প্ৰতি মাহে 300 টকাকৈ তেওঁলোকক প্ৰভাইড কৰিব আৰু এই পইচা ডাইৰেক্ট বেংকৰ থ্ৰুৰে ট্ৰান্সফাৰ হ'ব স্কুলৰ থ্ৰুৰে নহয় কাৰণ স্কুলত কেতিয়াবা কি হয় কিছুমান প্ৰব্লেমে দেখা দিয়ে সেইবাবে এই পইচা বেংকৰ থ্ৰুৰে ডাইৰেক্টলি ট্ৰান্সফাৰ কৰা হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকলক ইয়াতে জনাই থওঁ যে তোমালোকে নিজৰ বেংক একাউণ্টসমূহত নিজৰ আধাৰ কাৰ্ডখন লিংক কৰিবলৈ নাপাহৰিবা নহলে এই সুবিধা তোমালোকে হেৰুৱাব লাগিব পাৰে এই সিদ্ধান্তক লৈ বহুতে আদৰণি জনোৱা পৰিলক্ষিত হৈছে তাৰ মাজত কিছু সংখ্যকে সমালোচনা কৰিছে যে ইমান কম পইচাত কি হ'ব কিন্তু তোমালোকে যদি চোৱা প্ৰতি মাহে 300 টকা দিলে 6 মাহৰ বাবে যদি আমি যোগ কৰো 6 মাহত এই পইচা 1800 টকা হ'ব গতিকে বিভিন্ন ছাত্ৰ ছাত্ৰীক নিশ্চয়কৈ এই পইচাই অলপ হলে সহায় কৰিবলৈ সক্ষম হ'ব এটা টিউশনৰ পৰা মনত আহিল তোমালোকে যদি বিচৰা আমাৰ এডুৱেট লাৰ্নিংটো তোমালোকে টিউশন লব পাৰা অতি কম খৰচত কোৱালিটি এডুকেশ্যন আমাৰ এডুৱেট লাৰ্নিংয়ে তোমালোকক দি আহিছে গতিকে তোমালোকে এডুৱেটৰ লগত যদি যোগ কৰিব বিচাৰা তেন্তে তলত দিয়া নম্বৰটোত যোগাযোগ কৰিব পাৰা আৰু আমাৰ এই যাত্ৰাত ভাগ ল'ব পাৰা গতিকে এইখিনি এই ভিডিওটোত আছিল পুনৰ যদি এনেকুৱা কিছুমান ইনফৰমেশ্যন অসম চৰকাৰে লৈ আহে আমাৰ এই ভিডিও যোগে আমি জনাই যাম গতিকে তাৰ বাবে তোমালোকে কি কৰিব লাগিব আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাগিব লগতে এই ভিডিওটো লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব লাগিব